ব্লগছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি 2-3 দিন ধৰি বেয়া গৰম দিছে, বহুত গৰম দিছে। যি গৰমৰ কাৰণে মানুহে কি খাওঁ কি নাখাওঁ এনেকুৱা হৈছে। আৰু বানজাতে লকডাউনৰ কাৰণেতো বজাৰ সমাৰবিলাক সকলো বন্ধ হৈ পৰিছে। আৰু সেইবাবে মই আজি ভাবিছোঁ আজি ঘৰত থকা যি কলপচলা খাম, কাৰণ ঘৰত আছোঁ কাৰণে খাব পাৰিছোঁ। আজিতো বাহিৰত থাকোঁ, প্ৰায় বাহিৰতে থাকোঁ, আৰু সেইকাৰণে এইবিলাক বস্তু পোৱা নাযায়। যিহেতু ঘৰত আছোঁ সেইবাবে আজি ঘৰৰ কলপচলাকে আজি খাম। মই এতিয়া কলপচলা কাটিম, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া কাটো মই এটা কলপচলা। দেখিব পাইছে বাৰীলৈ সোমাই আহিছোঁ, দেখিছে কিমান হাবি জংঘল হৈ আছে, আৰু সেইকাৰণে উপায়টো নাই, খাবতো লাগিবই, নহয় জানো। সৰুকৈ এটা কাটিম মই কলপচলা, আৰু চাই থাকক কেনেকৈ কি কৰোঁ কি নকৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, তেতিয়াহে মজা পাব। আৰু মই এটা পালোঁ কলপচলা, তেতিয়াও চাওঁ কি হয় কি নহয়। এইটো দেখিব পাইছে আপোনালোকে কলপচলা। এতিয়া কলপচলা কাটিম, অকণ দূৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এইটো যেতিয়া মই LP স্কুলৰ ME স্কুলত পঢ়ি আছোঁ, তেতিয়া আমাৰ পৰীক্ষাবোৰত প্ৰায় আহিছিলে যে খাবলৈ অনা কলপুলি কি বুলি কোৱা হয়, এটা শব্দত প্ৰকাশ কৰা। তেতিয়া আৰু ধুনীয়াকৈ লিখি দিছিলোঁ কলপচলা বুলি কোৱা হয়। আচলতে ভীমকলৰ পচলা দেই এইটো। মই এইটো কাটিলোঁ কলপচলা, দেখিছে আপোনালোকে। এইটো যেতিয়া মই এতিয়া চাফা কৰিম, চাফা কৰাৰ পিছত ভিডিঅ'টো চাই থাকক কেনেকৈ কি কৰোঁ কেনেকৈ নকৰোঁ। এইটো কলপচলা, এই চাওক। দেখিব পাইছে আপোনালোকে, এইটো এটা কলপচলা। এইটো দেখিছে আপোনালোকে, যিটো ধুনীয়া কলপচলা এইটো দেখুৱাই দিছোঁ। এইটো কলপচলা দীঘল আছিলে, মই এইটো কাটি ল'লোঁ, দেখিব পাইছে আপোনালোকে। আৰু চাওঁ আহক আৰু কি কৰোঁ কি নকৰোঁ। এতিয়া এইখিনি মানে এইটো ধুই লওঁ ব'লক। মই কলপচলা ধুই আনিলোঁ বাহিৰৰ পৰা। এতিয়া মই ভিতৰত থ'ম, ভিতৰত থোৱাৰ পাছত মায়ে কাটিব, মই অকণমান দেখুৱাম কেনেকৈ কাটিলে সহজতে আপোনালোকেও ঘৰত এনেকৈ কাটিব পাৰে, কোনো দিগদাৰ নাই। এতিয়া মই এইটো থৈ লওঁ, থোৱাৰ পাছতে বেলেগ কামলৈ আগবাঢ়ি যাম, আৰু মায়ে কটা অকণমান দেখুৱাম বাৰু। এই আপোনালোকে দেখিব পাৰিছে কলপচলা কাটি আছে। আপোনালোকে এনেকৈ কলপচলা কাটিব পাৰে, যি সুবিধা হয়, কোনো প্ৰব্লেম নাই কলপচলা এনেকৈ কাটোতে। এয়া চাওক ধুনীয়াকৈ কাটিছে, তথাপিও এয়া ধোৱা নাই। প্ৰথমতে মই ধুই আনিলোঁ, আৰু ধুই অনাৰ বাবে এয়া এনেকৈ কাটিছে। আৰু ইয়াত কি দিব, ইয়াত কলামাহ দিব, যি কলামাহৰ লগত কলপচলা খাই বহুতেই ভাল লাগে। আপোনাৰ ঘৰত ট্ৰাই কৰিব পাৰে এনেকৈ, আৰু এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। এয়া দেখিব পাইছে এনেকৈ ধুনীয়াকৈ কাটিছে মায়ে। আৰু এনেকৈ পিছে ময়ো কাটিব পাৰোঁ, কিন্তু মই কটা নাই। তথাপিও ঘৰত আছোঁ যদি দেখি খাব লাগে, নহয় জানো। এয়া চাওক কিমান ধুনীয়াকৈ কাটিছে। আৰু আপোনাৰ ঘৰত এনেকৈ কাটিব পাৰে, কোনো প্ৰব্লেম নাই। হাতত অকণমান কালাৰ ধৰে ক'লা এইটো আপোনাৰ চাৰ্ফ দিলে গুচি যায়গৈ। তেতিয়া চাওঁ মায়ে বনোৱাৰ পিছত অকণমান টেষ্ট কৰি চাম, দেখুৱাম কেনেকুৱা লাগে কেনেকুৱা নালাগে। মইতো বনোৱাৰ প্ৰচেছটো দেখুৱাব নোৱাৰিম, কাৰণ মই এতিয়া বেলেগ কামৰ কাৰণে ওলাই যাম, আৰু ইমানেই আছিলে। আহক কি কৰোঁ চাওঁ। এতিয়া বেলেগ কাম, এতিয়া বুটলিব যাম ঢেকীয়া। বাৰীৰ পাছত ঢেকীয়া আছে, ঢেকীয়াও খাবলৈ মন গৈ আছে। যি ঢেকীয়া আজি বুটলি আনি থ'লে এদিন ৰাখিলেহে খাই ভাল লাগে। এতিয়া মই বুটলিব যাম ঢেকীয়া। এয়া দেখিব পাইছে আপোনালোকে কলপচলাৰ লগত কলামাহ। এয়া হৈছে কলামাহ, মায়ে তিয়াই থৈছিলে কলামাহ, এয়া দেখিব পাইছে। আৰু কলপচলা এয়া। এয়া মই আহি আছোঁ বাৰীৰ পাছফালে। দেখিব পাইছে আপোনালোকে ঢেকীয়া বুটলিবৰ কাৰণে ঘূৰ জংঘলৰ মাজত হাবিয়ে ঘূৰি ফুৰোঁ, আৰু এনেকৈ কি ক'ব, গাঁৱলীয়া ল'ৰা আৰু এনেকৈ হাবিয়ে বনাই ঘূৰি ফুৰি ডাঙৰ দীঘল হৈছে যেতিয়া একো নাই। এতিয়া মই পালোঁ বাৰীৰ পাছফালে, আৰু দেখিব পাইছে বাৰীৰ পাছফালে হাবিয়ে জংঘলে ঘূৰি ফুৰোঁ এনেকৈ। আৰু কি ক'ব, দিনৰ লকডাউনৰ কাৰণে এনেকৈ আৰু ঘূৰি ফুৰোঁ, আৰু নহয় জানো। আপোনালোকে পিছে ঘৰত বাৰীৰ পাচলি খাইছে নাই? পাইছে ঢেকীয়া, তাৰপাছত কলপচলা, কলডিল, কঁঠাল খাইছে নাই? যোৱাকালি ঘৰত কঁঠাল খালোঁ, কিন্তু কঁঠালৰ দেখাব নাপালোঁ, কাৰণ মই ঘৰত নাছিলোঁ, আৰু সেইকাৰণে দেখাব নোৱাৰিলোঁ। এতিয়া মই বুটলিম ঢেকীয়া বুটলাৰ চাই থাকক কিমান পাওঁ। আৰু আহক এতিয়া ঢেকীয়া বুটলোঁ। প্ৰথমতে যাত্ৰা কৰিলোঁ, দেখিব পাইছে আপোনালোকে ঢেকীয়া। তথাপিও পাম চাগে, আশা কৰোঁ। এতিয়া মই ঢেকীয়া বুটলি লওঁ, তাৰপিছত দেখুৱাম। এতিয়া ভিডিঅ'টো চাই থাকক শেষলৈকে। ফাইনেলি মোৰ ঢেকীয়া বুটলা হৈ গ'ল। দেখিব পাইছে এয়া বহুতেই ঢেকীয়া পালোঁ, এয়া বহুত ঢেকীয়া পাইছোঁ, দেখিব পাইছে আপোনালোকে। আৰু মই
এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ আৰু লগত থকা বেল আইকনটো দবাই অল কৰি দিয়ক আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক কাৰণ লাইকটো এটা দিব লাগে নহয় জানো বলক এয়া চাওক মানুহ একেবাৰে নাই বৰ্তমান সময়ত এনেকুৱা পৰিস্থিতি হৈছে যে মানুহ কৰোণাতকৈ নাখাই নবে বেছিকৈ মানুহ মৰিছে আৰু চিন্তাত মানুহ মৰিছে আচলতে টিভি চিভিত যিমান দি থাকে সিমানবোৰ আপোনালোকে ভয় কৰিবলৈ কথা নাই বৰ্তমান বিন্দাছ লাইফ বিন্দাছ থাকক ঢেকীয়া বতলা হৈ গ'ল আৰু মই এতিয়া বৰ্তমান আহিলোঁ ঘৰলৈ অহাৰ পাছত এয়া দেখিব পাইছে আপোনালোকে ইমান ধুনীয়াকৈ ফুল ফুলি আছে আৰু এতিয়া মই ঘৰত কিছুমান কাম কৰিবলৈ আছে কামখিনি কৰি ল'ম তাৰপাছত গা ধুম গা ধোৱাৰ পাছত মাৰ হাতে বনোৱা কল পচলা টেষ্ট কৰি চাম ফাইনেলি আমাৰ হৈ গ'ল খাবলৈ এয়া দেখিব পাইছে আপোনালোকে এয়া কল পচলা আৰু কলা মাহৰ তৰকাৰী আৰু এয়া পদিনা চাটনি যি পদিনা আম আদা নহৰু জলকীয়া নিমখ দি চাটনি কৰা হৈছিলে মই কৰিছিলোঁ আৰু এয়া বেঙেনা আৰু ভেন্দি ফ্ৰাই তেতিয়াও খাবলৈ চাগে ভাল লাগিব কাৰণ মায়ে বনোৱা বস্তুটো বেয়া কেতিয়াও নালাগে আচলতে আমি বাহিৰত যিমানেই যি নাখাওঁ কিয় কাৰণ মাৰ হাতেৰে বনোৱা সুদা ভাতকেইটাও খাই ভাল লাগে আৰু এতিয়া মই খাওঁ তাৰপাছতে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা বেল আইকনটো বজাই দিয়ক আপোনাৰ ঘৰত এবাৰ খাই চাওক এইদৰে